কৃষ্ণ নবম অধ্যায় দেহর স্বরূপ নির্ণয় পদ ঈশ্বরে বুলন্ত শুনা রঘুর নন্দন কহিবু আৱৰ কথা অতি সংযোগপন কেন মতে দেহবৰ্তী থাকে স্বৰূপত কহিবু প্ৰকাশ এবে শুনা হিতাকান্ত মুতহন্তে হুয়াই আছে ব্ৰহ্মাণ্ড উৎপত্তি ধাৰণ কৰিয়াই আছো আমাতে নিষ্প্ৰতি জগতৰ স্ৰষ্টা বুলি মুতেখে জানিবা পালক বুলিয়া ৰাম মোকে মানিবা অৱশেষে সমস্তকে কৰো সংহাৰণ সমস্ত বিশ্বৰ জানা মই অধিষ্ঠান শক্তিতে ৰজত জ্ঞান কৰে যেন মত মোটয়ে বিশ্ব ৰূপক ৰয় যজ্ঞ যত ইৰাম মোটৱন্তে শুৱে সৃষ্টি বিশ্ব চৰাচৰ কিন্তু মই নব হেতু কাৰ্যৰ কাৰণ শুনিমল পৰিপূৰ্ণ সত্ৰ চিত্ৰ আনন্দ অহংকাৰ শূন্য সনা তন শুদ্ৰ ব্ৰহ্ম সংগ বিব্ৰজিত মই পুৰুষ আৰ্ষত জগতৰ নাথ জানা দশৰথ হুত পৰম বিক্ষুদ্ৰ ব্ৰহ্ম নিত্য নিৰঞ্জন অনাদি অনন্ত সদা শিৱ সনাতন মায়াৰে আবৃত কৰি শুদ্ৰ ব্ৰহ্ম ৰূপ বিশ্বর কারণ জানা আমার স্বরূপ ত্রিগুণধারিণী মায়া ত্রিগুণ প্রকাশ সত্তৰ যতম তিনি গুণৰ বিকাশ শুক্ল বৰ্ণ শত গুণ জ্ঞানৰ আকাৰ পৰম আনন্দময়ী গুণ জানা ৰঘুবৰ ৰজগুণ ৰক্ত বৰ্ণ ভাৱত চঞ্চল সকলো দুখৰ হেতু ইখে মহাবল কৃষ্ণ বৰ্ণ তম গুণ স্বভাৱত জৰ সদা উদাসীন সুখ দুখ নাহি তাৰ আমাৰ সহিতে যুক্ত শুয়া তিনি গোট মায়াৰে আৱৰি আছে সকলো জীৱত কাংখতে ৰূপৰ জ্ঞান সৰ্পৰ জোকাত
বিশ্বভ্ৰান্তি মতে হুৱে মায়াৰ বশত যদ্যপি জানিবা আমি সবাৰো আশ্ৰয় মায়াৰ আশ্ৰয় স্ৰজি আশুভূত পঞ্চভূত সন্তে বিশ্ৰ সৃষ্টি হয় ইহেতু দেহিক জানা পঞ্চভূতি কয় পিতৃ মাতৃ জীৱা বস্তু কৰয় ভক্ষণ তাতৱন্তে স্বয় গুটি উৎপন্ন পিতৃসন্তে স্নায়ু অস্থি মোৰ জাতিনি জাত চৰ্ম মাংস ৰক্ত কোষাও মাটিৰ সংজ্ঞাত আৰু ছয় ভাৱ শুনা লক্ষ্মণয় অগ্ৰজ মাতৃজ প্ৰীতিজ আৰু ৰক্ষজ আত্মজ হত্ৰজ স্বায়ত্ৰজ জানাই ছয় ভাৱ দেহ মধ্যে বিৰাজক ৰয় সৰ্বভাৱ মাতৃজ ভাৱৰ আঠ গোটয়ংগ হয় ৰক্ত মাংস মজ্জা আৰু যকৃত হৃদয় প্লীহা নাভি গজ্য জানা মাতৃজ পদাৰ্থ জননীৰ সন্তে জানা দশৰথ সমস্ৰ লোমকে খাও স্নায়ু নখদন্ত হীৰ শুক্ৰ ধমনী নৱ পদাৰ্থ পিতৃৰ শৰীৰৰ পুষ্টি বৃদ্ধি বৰ্ণবল স্ত্ৰীতে সন্তুষ্টি উৎসাহ লোভ ৰক্ষজ প্ৰভৃতি ইচ্ছা দেখাও সুখ দুখ ধৰ্ম চিন্তা জ্ঞান যত্ন আয়ু ইন্দি দশ আত্মজ প্ৰমাণ কৰ্ণাত্মক চক্ষু জিহ্বা নাসিকা প্ৰবৃত্তি পঞ্চ জ্ঞানেন্দ্ৰিয় বুলি জানা ৰঘুপতি ৰূপৰখ গন্ধ স্পৰ্শ শব্দ পঞ্চগোট প্ৰজ্ঞান প্ৰযুক্ত গুণ অতি অদ্ভুত ভিন্ন ভিন্ন তাৰ কৰ্ম শুনা ৰঘুহূত কৰ্ণে শব্দ শুনে তৰ্কে স্পৰ্শ অনুভূত চক্ষুৱে ৰূপক দেখে এজিবা স্বাদ লয় নাসিকা কায়ে জ্ঞান লয়ে জানিবা ৰাঘৱে মুখহন্ত্ৰ পাদ গুজ্য উপস্ত্ৰ প্ৰভূত্ৰী
কংস কৰ্মেন্দ্ৰিয় বুলি জানা ৰঘুপতি এৰাম মুখে ৰেব চন আছে হন্তে কৰ্ম দান গুজ্জৰে ত্যাগ কৰে পদৰে গমন উপস্থে সাধয় জানা দুই গুটি কাৰ্য মৈথুন ৰমন আৰু মূত্ৰ ত্যাগ মন বুদ্ধি অহংকাৰ চিত্ৰচাৰি গোত্ৰী অন্তকৰণ নামে হুৱে অভিহিত মনৰো জানিবা ৰাম আশ্ৰয় বিষয় সুখ আৰু দুখ বুলি জানিবা নিশ্চয় স্মৃতি ভিতৃহিত আৰু কল্পনাশ্ৰয় যত্ৰ বুদ্ধিয়ে সাধন কৰে থাকে অবিৰত মই মোৰ ভাৱ কৰি থাকে যিটো মোহ অহংকাৰ বুলি তাক জানিবা স্বভাৱ চেতনা প্ৰকাশ জানা চিত্তৰ বিষয় চেতনা সঞ্চৰে হেতু চিত্ত বুলি কয় চিত্ত আৰু বুদ্ধি দুয়ো সবাতে প্ৰধান যদিও বা চাৰি বিত্ৰী থাকে একে থান সত্ৰাখ্যা বুলি অনুকৰণ জানিবা গুণভেদে জানিবা তা আৰু তিনি বিধ সতগুণী ৰজোগুণী আৰু তমোগুণী তাৰাৰ উদয় প্ৰকাশিবা ভিনে ভিনী সত্ৰ গুণ খনতে জন্ম আত্ৰিক ভাবৰ ধৰ্মই আচৰণ কৰে বিশ্বাসীবে দৰ আস্ত্ৰিক বিক্ষুদ্ৰ ভাৱ জানিবা সাত্ৰিক ৰজোগুণ খনতে জন্ম ভাৱ ৰাজসিক কাম ক্ৰোধ বাহে জানা ৰাজসৰ ভাৱত নিদ্ৰা ভ্ৰম আলস্য বঞ্চনা তমো ভাৱ ইন্দ্ৰিয়ৰ প্ৰখনতা আৰোগ্য প্ৰভৃতি আলস্যহীনতা জানা সত্ৰজ
কীৰ্তি তন্মাত্ৰাত তৎমক দেহে জীৱে সৰ্বগুণ ধৰে সতগুণ প্ৰকাশয় সবাৰ ওপৰে সুখ দুখ মনে নাহি অল্পভাষী হয় কিঞ্চিত ভোজন কৰি সন্তুষ্টি লভয় মনক সংযম কৰে মোতে দিয়া চিত ৰজতম বিনাশিয়া কৰয় দীপিত এ ৰাম আপুনি উত্তৰে আৰু পুৰুষ উদ্ধাৰে অন্তে মুতলিন যাই কৈলো হাৰে হাৰে প্ৰপঞ্চি কহিবু এবে পঞ্চভূত কাৰ্য স্থিৰ কৰি শুনা মহা মানি ৰঘুৰাজ আকাশত সন্তে শব্দ কৰ্ণে উৎপত্তি শ্ৰৱণ বৈচৈত্য মুখ ৰতা সূক্ষ্মৰীতি বাক্য ব্যৱহাৰ হৰ লতা বল কৰ্ম জানা নিষ্ঠ কৰি তুমি আকাশ ধৰ্ম স্পৰ্শ আৰু স্পৰ্শেন্দ্ৰিয় বায়ু সন্তেষ নানা কাৰ্যক বায়ু সাধে কহো তাংক মই উৎক্ষেপণ পতন গমন সংকোচন প্ৰসাৰণ সমে জানা এহি পাঁচ কাম দশবিধ বায়ু জীৱে দেহ বিচৰণ প্ৰাণ আপান ব্যান সমান উদ্যান কৃষ্ণ কি কৰ যে আৰু দেৱদত্ত ধনঞ্জয় সমে দখ বায়ুৰ শৰীৰত এক বায়ু দশ ভাগে শুয়াই অধিষ্ঠিত ভিন্নে ভিন্নে দশ কাৰ্য কৰে সমাপত আকাশ গমন আৰু লঘুতা বিকৃত বায়ুৰ প্ৰভাৱে জানা হোৱায় সাধিত প্ৰাণ সৰ্বশ্ৰেষ্ঠ বায়ু দশৰ মধ্যত কণ্ঠ দেখে নিম্ন খন্তে সুষুমানা পৰ্যন্ত স্বাধিষ্ঠান পদেমে থাকে কৰি অৱস্থান নানা ৰন্ধ মাজে সদা কৰয় গমন নিশ্বাস প্ৰশ্বাস শব্দ কৰে উচ্চাৰণ প্ৰাণবায়ু অন্ত হলে নৰহে জীৱন গুজ্জমেৰ কটি জংঘা আৰু উদৰত
উৰুজানো নাভি আৰু নিতম্ব গৰ্বৰত হৰিবস্থানে অপ্ৰাণ বায়ুৰে কৰে কাজ যতে কদু গন্ধ আৰু মলমূত্ৰ বাজ ৰখনা না খিকা গোলফ নেত্ৰ আৰু কইনে তাতে বাস কৰি কাৰ্য সাধি থাকে জ্ঞানে প্ৰণায়াম ধিত্ৰী ত্যাগ গ্ৰহণ কৰিয়া জ্ঞান বায়ু থাকে সদা কাৰ্য সমপিয়া যথৰ ব্ৰণী সমে সমগ্ৰ শৰীৰে ব্যাপ্ত হুয়া সৰ্বদায়ে আশ্ৰয় সমানে চৈধ্যয় সহস্ৰ নাৰী আছে শৰীৰত তাৰ ৰন্ধি ভূমিকাৰ্য কৰে সমাপত খাদ্যখনতে যিটো ৰখ উৎপত্তি হয় সমানে সবাংগে নিয়া ৰখক বিলাই শৰীৰৰ পুষ্টি সাধি থাকে অনুক্ষণে আৰু কথা কহোঁ ৰাম শুনায় মনে দুই সহস্ৰ পদ শৰীৰৰ সন্ধিস্থানে উঠা বহাই গমনক সাধয় উদ্যানে নাগ কৰিম কি কৰ দেৱদত্ত ধনঞ্জয় টক্ৰা দিধাতুত থাকি কাৰ্যক সাধয় উদগাৰ কাৰ্যক সাধে নাগে অবিশ্ৰাম নিমেষ কাৰ্যক কৰে তাৰ নাম কুৰ্ম ক্ষুদ্ৰা পিপাসাক বায়ু কি কৰে কৰ দেৱদত্ত বায়ু দ্বাৰা দণ্ডা জন্ম
হয় হুক আদি কাৰ্য ধনঞ্জয়ে সাধে এক দেশ বায়ুদশ সবে বিধে বিধে অগ্নিভূত হন্তে ৰূপ ৰুচিৰ জনম দীপ্তি বাক্য প্ৰকাশ বীৰত্ৰয়োজ্য মন ক্ৰোধ তীক্ষ্ণ অমূৰ্খ সুৰতা কাৰ্যগণ জানা ৰাম সকলোৰে অগ্নিতে জনম জলখনতে ৰখেন দিও জিভায়ু পজয় সত্য স্নেহ দ্ৰৱতাম লীনমতি হয় হৰিৰৰ ঘৰে মজল ইথিলতা আদি সমস্ত জলৰে ফল জানা সত্য বাদী ভূমিখনতে জ্ঞানেন্দ্ৰিয় নাখিকায় উদ্ভূত স্থিৰতা ধীৰতা গন্ধ দেহৰ গুৰুত্ৰ শ্ৰম মাংস শুক্ৰ মেঘ অস্থি মৰ্যা ৰক্ত ভূমিখনতে সৃষ্টি হুয়া আছে ধাতু সত্ৰ জঠৰ অগ্নিতে অন্ন জল হুৱে পাক তিনি ভাগ হুৱে ৰাম কহিলা তোমাক এক ভাগ মল হুৱে মাংস যে মধ্যম এক ভাগ মন হুৱে জানিবা শ্ৰী ৰাম যিহেতু অনিনৰ খনতে মনৰ অন্নয় হেতু মন কহবে বোলে অন্নময় ইমতে জলৰ আদি ভাগে হুৱে মূত্ৰ মধ্যম ভাগৰ পৰা সৃষ্টি হুৱে ৰক্ত এৰা জলৰ কনিষ্ঠ অংশে প্ৰাণ সৃষ্টি হয় এতু প্ৰাণক জানা বোলে জলময় তেজৰ বৃষ্ঠ জানা হুৱে তিনি ভাগ অস্থি আদি মধ্য মৰ্যা কনিষ্ঠত বাক যিহেতু তেজৰ খনতে দেহ সৃষ্টি হয় এই কাৰণে দেহতে জুত মাতমক কয় শুনি তৰ পৰা মাংস মেদখনতে অস্থিখনতে মৰ্যা যত শুয়াছে
পতি যত নারী জাত হুয়ে সংঘাতে মাংসৰ মৰ্যাখন্তে সৃষ্টি হুয়ে জানিবা শুক্ৰৰ ইটো শুক্ৰ মহাধাতু সৃষ্টিৰ নিদান সবাকো প্ৰপঞ্চি কৈলো পূৰ্বে বহুমান তিনিবিধ ধাতু আছে মনুষ্য শৰীৰে কফ বাত পিত্ত তাক জানা নিৰন্তৰে এই তিনি ধাতু কৰে শৰীৰ পীড়ন অৱশেষে ব্যাধি ৰূপে মিলাৱে মৰণ শৰীৰৰ কোন অংশে থাকে দৈব্য সয় তাহাঙ্ক বৰ্ণনা কৰোঁ শুনা সত্যাচয় জল থাকে দশ ভাগ নৱভাগ ৰখ আঠ ভাগ ৰক্ত মল আছে সপ্ত অংশ ষষ্ঠ ভাগ শ্লেমখা পঞ্চ ভাগ পিত্ত জানা চাৰি অংশ মুঠ তিনি ভাগ মল বুলি মানা দুই ভাগ মেদ আছে মৰ্যায় অংশ এক অৰ্ধ মাত্ৰ ভাগ আছে জানিবা শুক্ৰ শুক্ৰকে জানিবা দিয়ে শৰীৰত বল যদিও অল্পমান নুহে বিমংগল তিনিশত 60 অস্থি আছে শৰীৰত পাঞ্চগোট মুখ্য জানা সবাৰো মধ্যত জলজ কপালয় আৰু ৰুচক নৰক আস্তৰণ বুলি তাকে মনে জ্ঞানী লোক দেহ মধ্য অস্থি সুন্ধি 210 অষ্টম ভাগত হিয়ে হৈ আছে বিভক্ত হে ৰাম হে ৰাম 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 প্ৰথমতে ৰুৰৱ প্ৰসৱ দ্বিতীয়ত তুণ্ড হেন তিনি ওলও খল চতুৰ্থত পঞ্চমে সুমোদগাউৰও ষষ্ঠত মুণ্ডক সংখ্যাৱৰ্ত সপ্ত বায়ু তুণ্ডয়স্তমত আধ্ৰ তিনি কোটি ৰুম আছে শৰীৰতে তিনি লক্ষ দাড়ি গোফ কেশ সমন্বিতে
সকলো বিৱৰি কৈলো শৰীৰৰ তত্ৰ হেনয় অসাৰ দেহা জানা স্বৰূপত অনিত্ৰয় খাৰ অপদাৰ্থ নৰতনো মহাগৰ্বে ভূমি ফুৰে মন্দ ভাগী কিনো পঞ্চ ভূতি দেখাইতু ক্ষণিক ভংগুৰ বিষয় বা খনা ভোগে হয় স্থিৰ ক্ৰাম ক্ৰোধ লোভ মোহ মদ অহংকাৰে মগ্ন হুয়া নষ্ট যাৱে মন্দমতি নৰে অহংকাৰ মত হুয়া পাপক আচৰে বুদ্ধিভস্ত্ৰ হুয়া মহা ক্লেশ ভোগ কৰে যাৰ ইচ্ছাই আছে ভৱ সংসাৰ তৰিতে দেহৰ তত্ৰক জানিবা ভাল মতে যিটো নৰে ইটো দেহ স্বৰূপ জানিব হিতু নৰে অপ্ৰয়াসে সংসাৰ তৰিব এহি বুলি ৰামৰ আগত পঞ্চানন দেহ তত্ত্ব ব্যক্ত কৰিলা অতি সংগোপন ইটো ব্ৰহ্ম বিদ্যা পদ্ম পুৰাণে বৰ্ণিত দেহৰ স্বৰূপ স্বৰ্গ খণ্ডে নিৰূপিত এৰাম যুগ শাস্ত্ৰ তত্ৰ শিৱ শ্ৰীৰাম সংবাদ শিৱ ৰাম বুলি তৰা সমস্ত কৃষ্ণ হৰি ৰাম 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 শিৱ গীতা হৰি সন্তোষৰ